खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय उफ्रा रादाबखौ फरायदों आं आमिना सरगियारि बावैसो सिगां एनडिएफबि गायसनगिरि रन्जन दैमारिखौ जेलनिफ्राय थाबैनो दिहुननांगौ गोख्रों दाबि खालामदों मिरु दुलाराय बर' फरायसा आफादा बिजोङाव मिरु आबसुनि आफादगिरि दिपेन बर'आ फोरमायदों दि बर'नि थामथि गोरोबथाजों जेरैबायदि एनडिएफबि एसनि सोद्रोमाफोरनि दायफोरखौ जेरैबायदि गभर्नमेन्टआ निमाहा होदों थिग बेबायदिनो रन्जन दैमारिखौबो निमाहा होना थाबैनो जेलनिफ्राय दिहुननांगौ होनना फोरमायदों दानिया फै बिजोङाव मिरु एबसुनि आफादगिरि दिपेन बर'आ फोरमायनाय माखासे नुथाय नायदोनि 20 फेब्रुवारि एनडिएफबि मुरब्बी रन्जन दैमारि डिआर नाब्ला डाঙৰীয়া পুনৰবাৰ যোৱা 25 যে জানুৱাৰী আছিল এই 25 জানুৱাৰী তাক বেলত প্ৰেৰণ কৰা হৈছিল এক মাহৰ কাৰণে 4 সপ্তাহৰ কাৰণে আৰু তাৰ পিছতে 27 জানুৱাৰীত বড়ো শান্তি চুক্তি স্বাক্ষৰ হৈছিল প্ৰধানমন্ত্ৰী আহিছে 7 ফেব্ৰুৱাৰী আৰু ইয়াৰ পিছত বড়ো ভূমিত এটা শান্তিৰ বাতাবৰণ শান্তিৰ এটা পৰিৱেশ ঘূৰি আহিছে আৰু শান্তিৰ কাৰণে এনডিএফবিৰ যি 4টা গোট ৰঞ্জন दैमारि গোবিন্দ বসুমতাৰী ডিআৰ ধীৰেন বড়ো আৰু বি সাউৰাইগ্ৰা চুক্তি স্বাক্ষৰ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাও চুক্তি স্বাক্ষৰ কৰিছে আৰু ইউবিপিও কৰিছে তো আজি তাৰিখত যি শান্তি প্ৰতিষ্ঠাৰ কাৰণে যি এটা বৃহৎ যি পদক্ষেপ লোৱা হ'ল ভাৰত চৰকাৰ অসম চৰকাৰে আৰু ইয়াত এনডিএফবি 4টা গোটক একত্ৰিত কৰি পেলাই যি শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ল গৃহমন্ত্ৰীৰ উপস্থিতিত এইটো এটা ডাঙৰ পদক্ষেপ আৰু এইটো কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা ভাৰত চৰকাৰ অসম চৰকাৰক আমি আদৰণি জনাইছোঁ তাৰ পিছত যোৱা 20 ফেব্ৰুৱাৰীত ৰঞ্জন दैमारि ডাঙৰীয়াক পুনৰবাৰ জেললৈ যাব লগা হ'ল বা জেললৈ প্ৰেৰণ কৰা হ'ল এইটো সাধাৰণ ৰাইজ আৰু শান্তিকামী ৰাইজ লগতে নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা আমি মনত দুখ পাইছোঁ আৰু এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ শান্তিৰ হকে ম্যানমাৰ আৰু ভূটানৰ পৰা আমাৰ এনডিএফবিৰ গোটখিনিক আনা হ'ল আৰু জেলত থকা এনডিএফবিৰ মুৰব্বী ৰঞ্জন दैमारि ডাঙৰীয়াক জেলৰ পৰা মুকলি আকাশত আনা হ'ল আৰু এইটোৱে এটা বাৰ্তা গৈছিল যে এই অঞ্চলত চিৰস্থায়ী এটা শান্তি স্থাপন হ'ব আৰু শান্তিৰ দ্বাৰা উন্নতি আহিব উন্নতিৰ দ্বাৰা মানুহৰ মাজত এটা বিশ্বাস আৰু এটা আনন্দ আহিব তো আজি তাৰিখত ৰঞ্জন दैमारि ডাঙৰীয়াক যেনেকুৱা জেলত প্ৰেৰণ কৰা হ'ল সেইটোলৈ নিখিল বড়ো ছাত্ৰ সন্থা আমি ভাৰত চৰকাৰ অসম চৰকাৰক আমি স্পষ্টভাৱে আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে অনাগত দিনত অনাগত সময়ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এটা মানে দৃঢ় এটা বা ভাল এটা পদক্ষেপ লৈ ভাল এটা ডিচিশ্যন লৈ পেলাই পলিচি লৈ পেলাই ৰঞ্জন दैमारि ডাঙৰীয়াক জেলৰ পৰা পুনৰ মুকলি আকাশত আহিব পৰা ব্যৱস্থা কৰিব লাগে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু তাৰ দ্বাৰা এই অঞ্চলত যি শান্তিৰ হকে যি এটা আস্থা আৰু বিশ্বাস আমাৰ অস্ত্ৰ एसेयावनो दिनैनि रादाबखौ फोजोबनाय जाबाय गोजोन्थों